खुलुमबाय इनसाइडनि बर'आव आं मिथु बर' दिनै आसामनि मोनबा बियाबाव उफ्रा बिसायख'थिया थि समनिफ्राय जागायो बेजों लोगोसे बिटिआरनि बाक्सा जिल्लानि सिङाव थानाय 52 नं तामुलपुर विधानसभा बियाबनि सिङाव गासै मोन 322 भट मिरुआव थि समनिफ्राय भट सोनाया गोजोनै जागायो मख'नो गोनांदि आसाम आयेन आफादनि बुंथिगिरि जानायनि उनाव बिश्वजित दैमारिया 5 नं सुवाकपुर गुदि फरायसालिनि भट मिरुआव गावनि बेसेन गोसा भटखौ सोखांनानै ओरैबादि बुङो ভাল লাগিল আজি বাই ইলেকশ্যন আৰু পুনৰ গণতান্ত্ৰিক অধিকাৰ ভোটৰ দ্বাৰা সাব্যস্ত কৰিলোঁ আৰু এই ভোট খুবেই আমাৰ প্ৰত্যেকজন নাগৰিকৰ কাৰণে গুৰুত্বপূৰ্ণ মানে প্ৰত্যেকজন ভোটাৰৰ কাৰণে এইটো হ'ল আমাৰ দেশৰ প্ৰক্ৰিয়া যে আমাৰ অঞ্চলখনৰ প্ৰতিনিধিত্ব কৰাৰ কাৰণে আমি ভোটৰ দ্বাৰাহে আমাৰ পছন্দৰ প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰাই পঠাব লাগে গতিকে তামুলপুৰবাসী বা গোটেই অসমবাসীৰ য'ত য'ত বাই ইলেকশ্যন হৈছে মই অনুৰোধ কৰিছোঁ সবে আহি মানে নিজৰ পছন্দৰ প্ৰাৰ্থীক ভোটদান দিব লাগে 100% ভোট দিব লাগে গতিকে আমাৰ দেশখনৰ প্ৰক্ৰিয়া আমি যদি মানি নচলোঁ তেতিয়াহ'লে সেই দেশখনৰ মানে গুৰুত্বটো কি থাকিব সেইকাৰণে ভোটদান সবে দিব লাগে তামোলপুৰক লৈ কিমান আশাবাদী না তামোলপুৰটো চোৱা মইতো তামোলপুৰৰ ভোটাৰ হিচাপে মইতো স্পষ্ট কথা যে মই UPPLৰ প্ৰাৰ্থীক ট্ৰেক্টৰৰ ছবিত জলেন দৈমাৰীক ভোটদান কৰিছোঁ আৰু মই ভাবোঁ মোৰ ব্যক্তিগত কথাটো হ'ল বাই ইলেকশ্যনটো আৰু চৰকাৰ ভঙা পতাৰ নিৰ্বাচন নহয় গতিকে এইটো হ'ল ৰাইজে সদায় উন্নয়নটো যিহেতু বিচাৰে গতিকে চৰকাৰ এখন অলৰেডি আছে আৰু যি চৰকাৰখনে আজি তামোলপুৰত আপোনাৰ জিলা গঠন কৰিছে যি চৰকাৰখনে তামোলপুৰৰ পাগলাৰ নিচিনা নদীত দুখনকৈ দলং দিছে য'ত মেডিকেল কলেজ আৰু হস্পিটেল আজি স্থাপন কৰিবলৈ লৈছে য'ত 4-লেন ৰাস্তা তামোলপুৰৰ পৰা টংলালৈকে নাওকাটা হৈ পালে কৰিবলৈ লৈছে আৰু তেনেকুৱা বিভিন্ন ষ্টেডিয়াম আৰু বিভিন্ন ধৰণৰ আঁচনি আৰু নতুনকৈ মানে কলেজ স্থাপনৰ পৰা আৰম্ভ কৰি মানে বহুত তেনেকুৱা ধৰণৰ কাম আজি তামোলপুৰত হ'বলৈ গৈ আছে গতিকে সেই কামটোই ৰাইজে বিচাৰে যে সেইটো দুৰ্গতিত হয় ৰাইজৰ উন্নয়ন হওক যদি ৰাইজৰ উন্নয়ন হ'ব লাগে তেতিয়াহ'লে মানে যিসকল নেতাই বা যিটো চৰকাৰে আজি সেইটো কৰি আছে তো ইয়াৰ পক্ষতে ৰাইজে থকাটো বিচাৰি তো নিশ্চিতভাৱে তামোলপুৰ সমষ্টি জলেন দৈমাৰীয়ে জয়যুক্ত হ'ব অন্য চাৰিটা সমষ্টিত কি অন্য চাৰিটাটো তেনেকুৱা মই সেইটোৱে কৈছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীসকলকে ভোটদান কৰিব কাৰণ ৰাইজৰ উন্নয়নৰ লগতহে সম্পৰ্ক সেইটো এটা সাধাৰণ নিৰ্বাচন নহয় কি কাৰণত চৰকাৰৰ লগত মানে বা চৰকাৰৰ মানে যিসকল আমাৰ প্ৰতিনিধি আছে তেওঁলোকৰ বিপক্ষে মানুহ কিয় যাব গতিকে বিপক্ষ নাযায় সপক্ষে ভোটদান কৰিব আৰু সকলোতে মানে যৌথ পাৰ্টিৰ প্ৰাৰ্থীটোৱে জয়যুক্ত হ'ব गुबुन फारसेथिं भट सोखांनायनि उनाव आसाम आयेन आफादनि बुंथिगिरि बिश्वजित दैमारिया 52 नं तामुलपुर बियाबाव मित्रजित दोलोनि बिजाथि जलेन दैमारिनि देरहानाया रोखा होननानै खौरांगिरिनि सिगाङाव ओरैबादि बुङो ভাবোঁ ৰাইজে তেনেকুৱা ধৰণৰে ভোটদান কৰিব মানে যিহেতু সেইটো উপনিৰ্বাচন আৰু তামোলপুৰত হ'ল উন্নয়নৰ লগতহে মানুহৰ সম্পৰ্ক যিহেতু নিৰ্বাচন সেইটো এটা মানে কি কয় উপনিৰ্বাচন গতিকে উপনিৰ্বাচনটোত মানুহে জেনেৰেলি উন্নয়নটো বিচাৰে আৰু উন্নয়নটো বিচাৰিলে চৰকাৰী পক্ষতো থাকে ভোটদান কৰে কিন্তু ডিচিশ্যনটো ৰাইজে ল'ব কিন্তু মই যিটো ভাবোঁ মানে তেনেকুৱা ধৰণৰ লাইনটোতে গুচি যাব আৰু ডেফিনেটলি মানে জলেন দৈমাৰীয়ে জয়যুক্ত হ'ব বুলি মই পাৰ্চনেলি ভাবোঁ तामुलपुरनिफ्राय दीपक कुमार पाठक इनसाइडनि बर'